পানী অকণ দিছোঁ পানী লাগে তাক কি লাগে পানী কিয় খাম মই কিয় পানীকণ আনি খাব নোৱাৰা নেকি তুমি একদম চুপ পানীকণ আনি খাব নোৱাৰি পানীকণ আনি খাব নোৱাৰি দিছি পুতাই সি পানীকণ আনি খাব নোৱাৰে একদম যোৱা আনি লোৱা নিজৰ পানীকণ আনি খোৱা একদম আনি খোৱা পানীকণ আনি খোৱা পানী আনা তুমি তোমাৰ নিজৰ পানী গিলাচ আনি খাব নোৱাৰা নেকি মই কেতিয়াবা কওঁ আৰু মোৰ কেতিয়াবা কাম থাকিলে তুমি এনেহে আছা তুমি নিজৰ আনি খোৱা পানীকণ আনি খাব লাগে নিজৰ বস্তুটো নিজে সদায় কৰি খাব লাগে তুমি পানী গিলাচ আনি খাব পাৰিব লাগে নালাগে পানী গিলাচ আনি খোৱা নিজে দিয়া বুলি কৈছো নে নাই মই নিদিওঁ বুলি কৈছো নে নাই নিজে আনি খোৱা মাৰিছা কিয় নহ'ব নহ'ব পানী আনি খোৱা নিজে খোৱা পানী আনি লোৱা নহ'ব এতিয়া ম'ম' খাইছিলা নহয় মোক দিছিলা কেতিয়া দিছিলা তাকো দুটা দিছা তুমি কেইটা খালা এটা খালে পাঁচটা খালে তুমি তিনটা খাইছা মোক মাত্ৰ এটা দিছা তুমি দুটা দিছা এতিয়া তুমি কেইটা খালা মই কেইটা খালো পাঁচটা খালা মোক দুটা দিছা মোকহে তুমি দুটা দিলা তুমি পাঁচটা খালা তুমি পাঁচটা খালা মোক দুটা দিছা মাত্ৰ মই এতিয়া তাক পানী আনি দিব লাগে সি ম'ম' খাওঁতে মোক ম'ম' নিদিলে তাৰপৰা আকৌ খুজি খাব লাগে একেবাৰে খুজি খাব লাগে চব বস্তু খালি খুজি খাব লাগে যে যিকোনো বস্তুটো আনিলে খালি চব সি অকলে খায় আমাক নিদিয়ে মোক নিদিয়ে তাক কেতিয়াবা পানী আনি দিব লাগে পানী আনি দিব লাগে আনি খোৱা নিজৰ পানীকণ আনি খোৱা কিয় আনিছা মোক নিজৰ পানীকণ আনি খোৱা পানী আনি লোৱা মই নাজানো আনিলে আনিবা খালে খাবা নাখালে নাই পৰীক্ষাত কি আছে ছবি আছে এতিয়া ছবি নাই আঁকা কিয় ছবি নাই আঁকা কিয় ছবি নাই আঁকা কাইলৈ পৰীক্ষাত কি দিবা কি আঁকিবলৈ আহিব কচু গছ আৰু বিচনী আৰু প্ৰশ্ন কি আহিব কিয় নাহিব আহিব নহয় অসমৰ আহিব অসমৰ শিক্ষামন্ত্ৰীজনৰ নাম আহিব স্বাস্থ্যমন্ত্ৰীৰ নাম আহিব মুখ্যমন্ত্ৰীৰ নাম আহিব কোৱাচোন অসমৰ মুখ্যমন্ত্ৰীজনৰ নাম কি ই কাইলৈ পৰীক্ষাত দেখোন একোৱে নোৱাৰে অসমৰ মুখ্যমন্ত্ৰীজনৰ নাম কি নাম কিনো কোৱাচোন জানিলেহে ক'ব মই কেমেৰা কৰি থকা নাই অসমৰ মুখ্যমন্ত্ৰীজনৰ নাম কোৱাচোন অসমৰ মুখ্যমন্ত্ৰীজনৰ নাম কোৱা নাই কৰা নাই কৰা অসমৰ মুখ্যমন্ত্ৰীজনৰ নাম কোৱা অসমৰ মুখ্যমন্ত্ৰীজনৰ নাম কোৱা আৰু ভাৰতৰ প্ৰধানমন্ত্ৰীজনৰ নাম কোৱাচোন ভাৰতৰ প্ৰধানমন্ত্ৰীজনৰ নাম কোৱা ই নেজানে মানে কি আছিলে প্ৰধানমন্ত্ৰী নাম কি প্ৰধানমন্ত্ৰীজনৰ নাম কি কিয় নৰেন্দ্ৰ মোদী নেজানে সি হেৰি কোৱাচোন তোমালোকৰ স্কুলৰ প্ৰধান শিক্ষয়িত্ৰীগৰাকীৰ নাম কোৱাচোন শ্ৰীমতী কোৱা
এনেকৈ ক'লে হ'ব নেকি? মিনু বাইদেউ। মিনু বাইদেউ বুলি ক'বা নে মিনু শইকীয়া? মিনু বাইদেউ। মিনু শইকীয়া বাইদেউ বুলি ক'বা। মিনু শইকীয়া বাইদেউ। তাৰপাছত আকৌ আহিব নহয় তোমালোকৰ হেৰি আহিব তোমালোকৰ ৰাষ্ট্ৰীয় ফুল কি? ৰাষ্ট্ৰীয় ফুল পদুম। পদুম ফুল। তাৰপাছত ৰাষ্ট্ৰীয় ফল কি? ৰাষ্ট্ৰীয় ফল কি? আম। আৰু ৰাষ্ট্ৰীয় জন্তু কি? বাঘ। ৰাষ্ট্ৰীয় চৰাই? ৰাষ্ট্ৰীয় চৰাই ময়ূৰ চৰাই। তাৰপাছত ৰাষ্ট্ৰীয় গছ? বিট গছ। বিট গছ। তাৰপাছতে পানী আকৌ নাই পানী পা লাগি গ'লে। পানী আনি খোৱা তুমি পানীকণ আনি খাবই লাগিব। পানীকণ আনি খাবই লাগিব। নিজৰ পানীকণ আনি খাব পাৰিব লাগে। নিজৰ কাম নিজে কৰি খাব পাৰিব লাগে। একো ভিডিঅ' বনোৱা নাই নহয়। কি হৈছে? কিয়? থুন থুন থান থান কিয়? হে? কি দিব লাগে? পানীকণ তুমি কি আনি খাব নোৱাৰা? তোমাৰ নিজৰ পানীকণ নিজে গোটাই খাওঁ। নিজৰ কামখিনি সদায় নিজে কৰি ল'ব পাৰিব লাগে। তুমি পানীকণ তুমি মোক কৰি দিবই লাগিব মই নোৱাৰা কামখন। তুমি পৰা কামখন তুমি নিজে কৰিব পাৰিব লাগে। তুমি স্কুললৈ নিজৰ ড্ৰেছযোৰ নিজে পিন্ধি ল'ব লাগে। নিজৰ গাটো নিজে ধুব পাৰিব লাগে। নিজৰ পানীকণ নিজে লৈ খাব লাগে। সেইখিনি কাম কৰিব পৰা এটলিষ্ট তুমি সেইখিনি কাম নিজে কৰি ল'ব লাগে নে নালাগে? স্কুল গ'লে যে মই চব কৰি দিব লাগিব একদম জোতা পিন্ধাব লাগিব কাপোৰ পিন্ধাব লাগিব গা ধুৱাব লাগিব খুৱাব লাগিব সগুৱাই পকৰ ধুৱাব লাগিব। কিয়? সেইকাৰণে মাতি থাকা। মা আহাচোন। এতিয়া এনেকুৱা ল'ৰা ইমানটো ল'ৰা হ'ল তাক একে হাগিলেও পকৰ ধুৱাব লাগে। চিচি ইপিনে আকৌ কাপোৰ পিন্ধি গা ধুৱে আকৌ লেংটা নহয় আকৌ লাজ পায় আকৌ। মাৰিছা কিয়? একদম দিম আকৌ। পানীকণ আনি লোৱা। আনি লোৱা। কোনে আনি দিব? আনি দিবলৈ আছে পানী দিবলৈ আছে তাক।